Hello guys, welcome to my channel. আজি মই আপোনালোকক দেখুৱাম গাড়ী কেনেকৈ চলাব লাগে। গাড়ী চলোৱাৰ বেসিক যোনখিনি ৰুল ৰেগুলেশ্যন আছে সেইখিনি কেনেকৈ আমি ফলো কৰিব লাগে সেইটো আজি মই আপোনালোকক দেখাম। আজি মই চলাব লৈছোঁ এখন মাৰুতি এক্সপ্ৰেছৰ গাড়ী, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। গাড়ী এখন শিকিবৰ কাৰণে বা চলাবৰ কাৰণে আপোনালোকক এটা বস্তু দৰকাৰ হয়, সেইটো হৈছে আপোনালোকৰ সাহস। প্ৰথম গাড়ীখনত বহি আপোনালোকে আপোনাৰ সিটটো এডজাষ্টমেণ্ট কৰি ল'ব। যেনেকৈ মই দেখাই দিছোঁ ইয়াতে, এয়া এনেকৈ এডজাষ্টমেণ্ট কৰি ল'ব যাতে আপুনি এনেকৈ ভালকৈ ঢুকি পায়। ইয়াৰ পাছত আপোনালোকে সিট বেল্টডাল এনেকৈ লগাই ল'ব। গাড়ী এখনত তিনিডাল পেডেল থাকে। এইডাল হৈছে আপোনাৰ ক্লাটছ, এডাল হৈছে আপোনাৰ ব্ৰেক আৰু এডাল হৈছে এক্সিলেটৰ, ব্ৰেক আৰু ক্লাটছ। গাড়ী চলাওঁতে সদায় আমাৰ ভৰিখন এইটো পজিশ্যনত থাকিব লাগে। এয়া চাওক, মোৰ ভৰিখন ব্ৰেকৰ পোনে পোনে ৰাখিছোঁ আৰু বাওঁ ভৰিটো মই আমাৰ ক্লাটছৰ পোনে পোনে ৰাখিছোঁ। আপুনি যেতিয়া গাড়ীখন চলাই গৈ থাকিব তেতিয়া আপোনাৰ যেতিয়া এক্সিলেটৰ দিবলগীয়া হয় তেতিয়া আপুনি এইটো হিচাপত এক্সিলেটৰ দিব। এতিয়া আহক আমি চিনাকি হওঁ আমাৰ গিয়াৰ ছিষ্টেমৰ লগত। এডাল হৈছে গিয়াৰ লিভাৰ। এডাল যেতিয়া বাওঁফালেও যাব আৰু সোঁফালেও আহিব তেতিয়া আমি জানিম যে এডাল নিউট্ৰেল পজিশ্যনত আছে। নিউট্ৰেল পজিশ্যনত থকা মানে আমাৰ 3 আৰু 4 ওপৰৰ ফালে 3 আৰু তলৰ ফালে 4 পজিশ্যনত গিয়াৰ লিভাৰডাল বৰ্তমান আছে। এয়া চাওক, আমি যদি ক্লাছডাল দবাই পেলাই ওপৰলৈ দিওঁ চিধা 3 নম্বৰত লাগি গ'ল আৰু চিধা এনেকৈ দিলে চিধা 4 নম্বৰত লাগি গ'ল। এতিয়া আকৌ নিউট্ৰেল হৈ গ'ল। কিন্তু আমি যেতিয়া গাড়ীখন চলাম তেতিয়া আমি সদায় 1 নম্বৰ গিয়াৰত লগাই ল'ম। 1 নম্বৰ গিয়াৰত লগাবলৈ আমি সদায় কি কৰিব লাগিব, আমাৰ যোনডাল ক্লাছডাল ফুল্লি প্ৰেছ কৰিব লাগিব। ইয়াৰ পাছত আমি কি কৰিম, 1 নম্বৰ গিয়াৰ আছে আমাৰ এইফালে, আপোনাৰ পজিশ্যনটো চাওক, মিডলৰ পৰা বাওঁফালে আছে ওপৰলৈ। গতিকে আমি কি কৰিম, বাওঁফালে ঠেলিলোঁ, বাওঁফালে ঠেলি ওপৰলৈ দি দিলোঁ। এতিয়া আমাৰ লাগি গ'ল এইটো 1 নম্বৰ গিয়াৰ। 2 নম্বৰ গিয়াৰ লগাবলৈ আপুনি বাওঁফালে প্ৰেছ কৰি একে পজিশ্যনত তললৈ হেঁচা মাৰি দিব, তেতিয়া আমাৰ লাগি গ'ল 2 নম্বৰ। ইয়াৰ পাছত আমি 3 নম্বৰ লগাবলৈ কি কৰিম, ওপৰলৈ এনেকৈ ঠেলি দিম। ঠেলি দিয়াৰ লগে লগে গাড়ীখন নিউট্ৰেলত আহি গ'ল। নিউট্ৰেলৰ ওপৰে যদি আমি ঠেলা দিওঁ তেতিয়া লাগি গ'ল আমাৰ 3 নম্বৰ। আৰু 3 নম্বৰ যদি আমি তললৈ আনো তেতিয়াহ'লে লাগি গ'ল এয়া 4 নম্বৰ। 4 নম্বৰৰ পৰা 5 নম্বৰ লগাবলৈ আপুনি 4ৰ পৰা নিউট্ৰেললৈ আনক। নিউট্ৰেলৰ পৰা আনি আমাৰ এই গ্ৰাফডাল দিয়াই আছে, নিউট্ৰেলৰ পৰা সোঁফালে আহি ওপৰলৈ 5 নম্বৰ। গতিকে আমি কি কৰিম, নিউট্ৰেলৰ পৰা সোঁফালে আনিলোঁ, ওপৰলৈ দিলোঁ, এয়া 5 নম্বৰ। আৰু যোনটো আমাৰ ৰিভাৰ্ছ গিয়াৰ সেইটো 5ৰ পোনে পোনে আছে তলত। গতিকে 5ৰ পৰা আমি আনিলোঁ, নিউট্ৰেল হ'ল। নিউট্ৰেলৰ পৰা যদি আমি তললৈ দিওঁ তেতিয়া আমাৰ লাগিলে ৰিভাৰ্ছ গিয়াৰটো। আহক এতিয়া আমি গাড়ীখন কেনেকৈ চলাব লাগে চাওঁ। গাড়ীখন চলাবলৈ প্ৰথমে আমি কি কৰিম, চাবিটো ইয়াত এনেকৈ লগাই ল'ম। লগাই লোৱাৰ পাছত এনেকৈ এবাৰ প্ৰেছ কৰিম আৰু এবাৰ এনেকৈ ঘূৰাই দিম। ইয়াৰ পাছত আমি আমাৰ যোনডাল ক্লাটছ আছে ক্লাটছডাল দবাম, ফুল্লি দবাই পেলাই আমি হেণ্ডব্ৰেকডাল নমাই ল'লোঁ আৰু আমাৰ যোনটো চাবিটো এবাৰ সোঁফালে পকাই দিম। এয়া চাওক, গাড়ী ষ্টাৰ্ট হৈ গ'ল। এতিয়া আমাৰ গাড়ীখন আছে নিউট্ৰেলত, গতিকে গাড়ীখন অগা পিছা নহয়। গতিকে আমি কি কৰিম, এতিয়া 1 নম্বৰ গিয়াৰ লগাম। 1 নম্বৰ গিয়াৰ কেনেকৈ লগাম, আমি ক্লাছডাল দবাই ল'লোঁ। ক্লাছ দবোৱাৰ পাছত আমাৰ 1 নম্বৰ গিয়াৰত লগাম এতিয়া, কাৰণ আমি চালোঁ যে এইটো বস্তু নিউট্ৰেল হৈ আছে। 1 নম্বৰ গিয়াৰ লগাবলৈ আমি কি কৰিম, নিউট্ৰেল পজিশ্যনৰ পৰা বাওঁফালে গৈ ওপৰলৈ 1 নম্বৰ, মই কৈছিলোঁ অথনি আপোনালোকক। এয়া চাওক, মই বাওঁফালে প্ৰেছ কৰিলোঁ, বাওঁফালে প্ৰেছ কৰি ওপৰলৈ এনেকৈ দি দিলোঁ। এতিয়া মোৰ গাড়ীখন 1 নম্বৰ গিয়াৰত লাগি গ'ল। গাড়ীখন মুভ কৰিবৰ কাৰণে আমি কি কৰিম এতিয়া, এয়া চাওক মই দেখাই আছোঁ।
গাড়ীখন মুভ কৰিবৰ কাৰণে এতিয়া আমি কি কৰিম, ধীৰে ধীৰে আমাৰ যোনডাল ক্লাছ আছিলে ক্লাছডাল আমি ধীৰে ধীৰে ভৰিটো ওপৰলৈ এনেকৈ দাঙিম। আপুনি যদি নতুনকৈ গাড়ী শিকিছে তেতিয়াহ'লে আপুনি এক্সিলেটৰত ভৰি নিদিলেও যদি ক্লাছডাল আপুনি অকণকৈ ওপৰলৈ দাঙে তেতিয়াহ'লেও গাড়ীখন মুভ হ'ব। আপুনি এয়া চাওক, মই দেখাই আছোঁ। এয়া মই ভৰিটো অকণকৈ ওপৰলৈ দাঙি আছোঁ আৰু চাওক গাড়ীখন আমাৰ মুভ হৈ আছে। গাড়ীখন আমাৰ মুভ হৈ আছে, এয়া চাওক। আকৌ যেতিয়া ৰাখিব হ'ব তেতিয়া আমি কি কৰিম, এয়া ক্লাছডাল দবাই দিম আৰু ব্ৰেকডাল ভৰিয়ে প্ৰেছ কৰিম। এয়া চাওক, আমি 1 নম্বৰ গিয়াৰত গাড়ীখন চলাই আছোঁ। এনেকৈ আমি অকল এক্সিলেটৰটো এনেকৈ দি আছোঁ। 1 নম্বৰ গিয়াৰ, এয়া চাওক 1 নম্বৰ, এয়া 1 নম্বৰ। এতিয়া আমি 2 নম্বৰ লগাম। 2 নম্বৰ লগাবলৈ আপোনালোকে কি কৰিব লাগিব, এয়া যোনডাল ক্লাছডাল ফুলি প্ৰেছ কৰিব আৰু এইডাল এনেকৈ তলত দিব। ইয়াৰ পাছত আপুনি ধীৰে ধীৰে ক্লাছডাল ওপৰলৈ এনেকৈ দাঙি দিব আৰু এক্সিলেটৰটো এনেকৈ দবাই দিব। এতিয়া আমাৰ গাড়ীখন চাওক এয়া মুভ হৈ আছে। 3 নম্বৰ গিয়াৰ লগাবলৈ আপোনালোকে কি কৰিব লাগিব, এয়া চাওক, এয়া মই এয়া ক্লাছ ফুলি প্ৰেছ কৰিলোঁ আৰু ইয়াৰ পাছত এয়া যোনটো আমাৰ 2 নম্বৰত লাগি আছিলে 2 নম্বৰৰ পৰা এইটো ওপৰলৈ নি নিউট্ৰেল কৰি ওপৰলৈ এনেকৈ দি দিলোঁ। এতিয়া 3 নম্বৰ লাগি গ'ল। ইয়াৰ পাছত আমি কি কৰিম, ক্লাছডাল লাহে লাহে ওপৰলৈ এনেকৈ এৰি দিম আৰু এক্সিলেটৰটো এনেকৈ অলপ অলপ প্ৰেছ কৰি থাকিম। এয়া আমাৰ 3 নম্বৰ লাগি গ'ল। ইয়াৰ পাছতে আমি এতিয়া 4 নম্বৰ লগাম। 4 নম্বৰ কেনেকৈ লগাম চাব আপোনালোকে। এয়া ফুল্লি আমি ক্লাছডাল এনেকৈ দবালোঁ। দবোৱাৰ পাছত আমাৰ 3 নম্বৰৰ পৰা 4 নম্বৰ নিবলৈ 3ৰ তলফালে 4 আমি চিধা চিধি এনেকৈ লৈ আনিলোঁ। তাৰপিছত আমি কি কৰিম, এয়া ক্লাছডাল অকণকৈ ওপৰলৈ এৰিলোঁ আৰু এক্সিলেটৰত এনেকৈ অলপ অলপ দবালোঁ। এয়া চাওক গাড়ীখন মুভ হৈ গৈ আছে। যেতিয়া আপোনালোকে গাড়ীখন ৰাখিব তেতিয়া আপোনালোকে কি কৰিব, জাষ্ট আপোনালোকে ক্লাছডাল ফুলি প্ৰেছ কৰিব আৰু ব্ৰেকত ভৰি দিব আৰু তেতিয়া দেখিব যে গাড়ীখন এয়া ছাইডত ৰখি গৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক আপোনালোকে জনাব।